নমস্কাৰ বন্ধুসকল ওয়েলকাম টু আসাম জবস নিউজ ইউটিউব চেনেল সো বন্ধুসকল এইটো ভিডিওত আপোনালোকক দেখুৱাম APDCL যিখন ৰিক্ৰুটমেন্ট আমাৰ হবলৈ গৈ আছে তাতে কিছুমান পোষ্ট অলৰেডি ৰিলিজ হৈছে ঠিক আছে আপোনালোকে যত অহা 5 এপ্ৰিল তাৰিখৰ পৰা আপোনালোকে এপ্লিকেশন অনলাইন এপ্লাই কৰিব পাৰিব যত আমাৰ বহুতো পোষ্ট এতিয়া আহিব লগা আছে ঠিক আছে যত এতিয়া মাত্ৰ আপোনাৰ 320 টা পোষ্টে ৰিলিজ কৰা হৈছে আৰু এই 320 টা পোষ্ট আমাৰ APSC এ কন্টাক্ট কৰিব ঠিক আছে APSC এ ৰিক্ৰুট কৰিব সো এইবোৰ পোষ্ট অলপ হাই লেভেল পোষ্ট হয় সেই কাৰণে এইবোৰ পোষ্ট আপোনাৰ APSC এ লব যত আপোনাৰ মেনেজাৰ জুনিয়ৰ মেনেজাৰ এসিস্ট্যান্ট মেনেজাৰ এইবোৰ পোষ্ট হয় এইবোৰ ইঞ্জিনিয়াৰিং কোৱালিফিকেশন লাগে আৰু বেলেগ বেলেগ আপোনাৰ বিটেক সিটেক এইবোৰ থাকিলে আপুনি এপ্লাই কৰিব পাৰিব সো এই পোষ্ট বিষয়ে আপোনালোকক হবিকেক জনাম লগতে আৰু কি পোষ্ট আহিব লগা আছে আৰু কিমান পোষ্ট আহিব আৰু এই সকলো APDCL ৰিক্ৰুটমেন্টৰ বিষয়ে এই ভিডিওত আমি আপোনাক আলোচনা কৰিম লগতে আপোনাক দেখুৱাম কি এলিজিবিলিটি লাগিব আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে সো ভিডিওখন সম্পূৰ্ণ চাব সো বন্ধুসকল ইয়াতে APDCL ৰ আমাৰ जो 320 টা পোষ্ট ওলাইছে এইবোৰ পোষ্ট বিলাক আমি আগতে চাই লও ঠিক আছে 320 টা পোষ্ট কোড ওলাইছে সো ইয়াতে চাব পাৰে এইটো পেজৰ বন্ধুসকল আপোনাৰ ভিডিওৰ ডেসক্ৰিপচনত লিংক দি আছে এটো আপুনি ওপেন কৰি আপুনিও চাব পাৰিব কিন্তু ভিডিওটো সম্পূৰ্ণ চাব কিয়নো ইয়াতে আমি বেলেগকে আৰু বেলেগ ইনফৰমেশন আপোনাক দিবলৈ চেষ্টা কৰিম ঠিক আছে সো যত প্ৰথম পোষ্ট আছে আমাৰ এসিস্ট্যান্ট মেনেজাৰ ঠিক আছে এসিস্ট্যান্ট মেনেজাৰ ইলেক্ট্ৰিক্যাল সো ইয়াতে 79 টা পোষ্ট আছে ঠিক আছে ইয়াতে 79 টা পোষ্ট আপুনি যদি BE ব্যাচেলার অফ ইঞ্জিনিয়ারিং অর্থাৎ ব্যাচেলার অফ বিটেক যদিও থাকে মিনিমাম 60% যদি আপোনাৰ মার্কস থাকে তেনেহলে আপুনি এপ্লাই কৰিব পাৰিব আৰু বিটেক আপুনি ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰ বা ইলেক্ট্ৰিক্যাল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিংত কৰিব লাগিব ঠিক আছে ইয়াতে পে স্কেল টু চাই লব ইয়াতে বেসিক পে আপোনাৰ 37000 এৰ পৰা স্টাৰ্ট হয় স্যালাৰিটো ঠিক আছে আৰু ইয়াতে গ্ৰেড পে আপুনি 14000 কে পাব সো অতি ভাল এটা স্যালাৰি এটো কিয়নো এটো ইঞ্জিনিয়াৰিংৰ হয় সো ইয়াতে এসিস্ট্যান্ট মেনেজাৰ আপুনি চাব পাৰে এসিস্ট্যান্ট মেনেজাৰ সিভিল 5খন পোষ্ট আছে যত আপোনাৰ BE বিটেক উইথ মিনিমাম 60% মাৰ্ক ইন সিভিল ইঞ্জিনিয়াৰিং ঠিক আছে এইটো আপোনাৰ যিখন সিভিল হয় সো ইয়াতে আপুনি গমে পাইছে ইয়াতে সিভিল ইঞ্জিনিয়াৰিং লাগিব যত আপুনি যদি ইয়াতে SC ST ক্যান্ডিডেট হয় তেনেহলে আপোনাৰ মিনিমাম 50% 55% হ'ব লাগিছিল এটো একচুয়ালি 55% মাৰ্ক হলে আপুনি এপ্লাই কৰিব পাৰিব ঠিক আছে যদি আপুনি SC ST ক্যান্ডিডেট হয় সো ইয়াতে আছে এসিস্ট্যান্ট মেনেজাৰ হিউম্যান ৰিসোৰ্স অৰ্থাৎ HR সো ইয়াতে MBA কৰিব লাগিব আপুনি MBA বা PGDM ডিগ্ৰী থাকিব লাগিব আপোনাৰ ঠিক আছে উইথ মিনিমাম 50% মাৰ্ক ইন HR ম্যানেজমেন্ট আপুনি হিউম্যান ৰিসোৰ্সত MBA টো কৰিলে ভাল ঠিক আছে লগতে আপোনাৰ সেম গ্ৰেড পে হয় স্যালাৰিটো চাব পাৰে বহুত হাই স্যালাৰি হয় এটো এখন সো এতে জুনিয়ৰ মেনেজাৰ ইলেক্ট্ৰিক্যাল ইয়াতে আপোনাৰ 215 টা পোষ্ট আছে সো ইয়াতে সবচে বেছি পোষ্ট আছে সো 215 টা পোষ্টত আপোনাৰ ডিপ্লোমা থাকিব লাগিব উইথ মিনিমাম 60% মাৰ্ক ইন ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং অর ইলেক্ট্ৰিক্যাল অর ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ঠিক আছে সো ইয়াতে গ্ৰেড পে আৰু বেসিক পে আপোনালোকে চাই লব ইয়াতে সো ইয়াতে আছে জুনিয়ৰ মেনেজাৰ IT সো জুনিয়ৰ মেনেজাৰ IT ত আপোনালোকে গমে পায় ইয়াতে সেম আপোনাৰ পাৰ্সেন্টেজ লাগে 60% লাগিব আৰু ইয়াতে কম্পিউটাৰ সায়েন্স অথবা কম্পিউটাৰ ইঞ্জিনিয়াৰিং অথবা কম্পিউটাৰ টেকনলজিত আপোনালোকৰ ডিপ্লোমা থাকিব লাগিব সো এইবোৰ আমাৰ এই 5খন পোষ্ট অলৰেডি আমাৰ ৰিলিজ হৈছে সো ইয়াৰ কাৰণে আপোনালোকে অহা 5 এপ্ৰিলৰ পৰা অনলাইন এপ্লাই কৰিব পাৰিব লগতে লাষ্ট ডেট যিখন এটো আমাৰ বেলেগ হয় পোষ্ট অনুযায়ী সো এসিস্ট্যান্ট মেনেজাৰ বাকি যিবোৰ আছে হেবোৰৰ বাবে লাষ্ট ডেট 4 মে অৰ্থাৎ আপোনালোকে এমাহ সময় পাব ঠিক আছে সো এতে লাষ্ট ডেট এসিস্ট্যান্ট মেনেজাৰ HR ঠিক আছে এইটো এদিন বেছি দিয়া হৈছে তাতে আপোনাৰ 5 মে শেষ হ'ব লগতে আমাৰ যেটো জুনিয়ৰ মেনেজাৰ IT বুলি আছে এটো আমাৰ 9 মে শেষ হ'ব ঠিক আছে সো বহুত এটা সময় পাব আপোনালোকে এপ্লাই কৰিবলৈ যত আপোনাৰ এপ্লিকেশন ফি টো আমি কৰি আপোনাক জনাই দিও ঠিক আছে সো फ्रेंड्स ইয়াতে এপ্লিকেশন ফি আপোনালোকে গমে পায় সেম হয় যিখন আমাৰ APSC যিকোনো পৰীক্ষা ললে এইটোৱে এপ্লিকেশন ফি তেওঁলোকে লয় যত আমাৰ জেনাৰেল ক্যান্ডিডেটৰ বাবে 297 টকা লাগিব ঠিক আছে পে কৰিব লাগিব 97 টকা 20 মিনিটস
20 পয়সা সরি সো ইয়াতে OBC SC ক্যান্ডিডেটে আপনার 197.20 পয়সা ঠিক আছে মানে 197 টাকা পেমেন্ট কৰিব লাগিব ইয়াতে BPL ক্যান্ডিডেটে 47 টাকা পেমেন্ট কৰিব লাগিব আৰু PWD ক্যান্ডিডেটছে 47 পেমেন্ট কৰিব লাগিব ঠিক আছে সো BPL আৰু PWD একে হয় সমান পেমেন্ট কৰিব লাগিব সো ইয়াতে এজ ৰিল্যাক্সেশন আৰু এজ লিমিট কিমান হ'ব এজ লিমিট আমাৰ 21 ইয়াৰ্ছৰ ওপৰত হ'ব লাগিব আপোনালোকে 21 ইয়াৰ্ছ অথবা তাৰ ওপৰত হ'ব লাগিব লগতে ম্যাক্সিমাম এজ আপোনাৰ 38 হ'ব লাগিব সো ইয়াতে আপোনালোকে গম পাই ম্যাক্সিমাম এজ আপোনালোকৰ ৰিল্যাক্সেশন আপোনালোকে পাব যদি আপোনালোকে SC ST OBC ক্যান্ডিডেট হয় আৰু লগতে ডিপাৰ্টমেন্টাল ক্যান্ডিডেটেও ইয়াতে আপোনাৰ এজ ৰিল্যাক্সেশন পাব সো SC ST ক্যান্ডিডেটে 5 ইয়াৰ্ছৰ বাবে পাব OBC ক্যান্ডিডেটে 3 ইয়াৰ্ছ আৰু PWD 10 ইয়াৰ্ছ আৰু ডিপাৰ্টমেন্টাল যিসকলে অলৰেডি APDCL কাম কৰি আছে তেওঁলোকে ইয়াতে 7 ইয়াৰ্ছৰ বাবে আপাৰ এজ ৰিল্যাক্সেশন পাব ঠিক আছে সো ফ্ৰেন্ডস ইয়াতে বহুতো আৰু কি পোষ্ট আহিব লগা আছে হেবোৰ আমি আপোনালোকক জনাই দিও ইয়াতে AAO অৰ্থাৎ এসিস্ট্যান্ট একাউন্ট অফিসাৰ ফিল্ড কাম অফিস অ্যাসিস্ট্যান্ট ঠিক আছে অফিস কাম ফিল্ড অ্যাসিস্ট্যান্ট তার পিছত ড্রাইভার পোস্ট তার পিছত সহায়ক এইবোৰ পোস্ট আহিব লগা আছে এইবোৰ পোস্ট অতি সংকালে আপোনাৰ নোটিফিকেশনটো ওলাব আপুনি এইটো ডেসক্ৰিপচনত লিংকত আপোনালোকে এইটো পেজত আহি চাব পাৰে যদি ইয়াতে আহে ইয়াতে আপোনালোকে আপডেটবোৰ পাই যাব ঠিক আছে সো এতিয়া কথা হল কেনেকৈ এপ্লাই কৰিবলৈ এইটো পেজত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিলে ইয়াতে দেখা পাব আপোনাৰ ইম্পৰ্টেন্ট লিংক সেকশন ঠিক আছে ইয়াতে ইম্পৰ্টেন্ট লিংক সেকশন আছে ইয়াতে এপ্লাই লিংকত ইয়াতে দেখিবলৈ পাইছে আপোনালোকে 5/4/2023 বুলি লিখা আছে ঠিক আছে সো এই দিনাখন ইয়াতে ক্লিক হেয়াৰ বুলি আহি যাব যত আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকে ফৰ্ম ফিল আপ কৰি এপ্লাই কৰিব পাৰিব সো আপুনি যদি APDCLৰ বাবে প্ৰিপাৰেচন কৰিব বিচাৰে আপোনালোকে কিতাপ ল'ব বিচাৰে সো ইয়াতে আপোনাৰ কিতাপৰ নম্বৰ দিয়া আছে আপুনি অফলাইন অনলাইন দুৰে পৰা আপোনালোকে কিতাপখন কিনিব পাৰে ইয়াতে Amazonৰ লিংকো দিয়া আছে আমাৰ এফিলিয়েট লিংক সো ইয়াৰ পৰাও ল'ব পাৰে ইয়াতে লিংকত ক্লিক কৰি ল'ব পাৰে সো ইয়াতে এইটো আমাৰ এফিলিয়েট লিংক হয় সো ফ্ৰেন্ডস আশা কৰিছো ভিডিওটো আপোনালোকক সহায় কৰিব যদি ভিডিওটো আপোনালোকক সহায় কৰে প্লিজ চেনেলখন সাবস্ক্ৰাইব কৰিব ভিডিওখন এখন লাইক কৰিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও গাইজ জয় অসম